নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰো বৰ্তমান ধুনীয়া খবৰ, বিন্দাছ খবৰ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জিন্তু ব্লগছ। আৰু এই গৰমত দেখিছে, গৰমখনত মানে বৰ্তমানটো আপোনালোকে গম পাইছেই চাগৈ যেন মই গাঁৱৰ ঘৰত আহি উপস্থিত হৈ আছোঁ। তাকে অলপমান পথাৰৰ ফালে যাওঁ বুলি ভাবিছোঁ। এয়া পথাৰলৈ গৈ আছোঁ, মানে অলপ এতিয়া বাঁহৰ তলিত গৈ আছোঁ, মাছ অলপমান ধৰোঁগৈ পথাৰত গৈ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তে আমি ইয়াত বৰ্তমান আলিয়ে খোজকাঢ়ি আহি আছোঁ। মানে বহুত বোকাটো, পৰি গ'লে মোবাইল চবাইল চব পৰি যাম। ইয়াত চিলিপ আৰু সেইদিনাখন এইখিনিতে অলপমান সাপৰ ফাইটিং দুটামান আছিলে। এয়া আমাৰ খুৰীদেউ এফালে মাটি ৰুই আছে। এয়া মানে বাঁহৰ মাটি গৈ আছোঁ আৰু বঢ়িয়াকৈ আপোনালোকে চাওক অলপমান পৰিৱেশটো, গাঁৱৰ পৰিৱেশটো এনেকুৱাই। ক'ত মাছ ধৰি আছে? বৰশী ফিটিং কৰিছে। আমি ভাবিছোঁ মাইনাদা যিটো ফোন কৰিছে আজি মাছ ধৰি তাগৰা হ'ব বুলি, সেইটো আহে হ'ল। তো এয়া আমাৰ দেখিছে মাছ ধৰিও মাটি লাষ্টত বৰশীহে বাই আছে। এইফালে চাওক ৰাইজ, এইফালে চাওক। নতুনকৈ ইউটিউব চেনেলত উঠিছে, মানে ইউটিউবত আহিছে। আপোনাৰ ইণ্ট্ৰডাকশ্যনটো অলপমান দি দিয়কচোন ৰাইজক। মোৰ ব্লগিঙত বাৰু দেখিয়ে থাকে মানুহে। নমস্কাৰ, তেখেতৰ নাম সুদেল। এয়া গুৱাহাটীৰ আলহী হয় আমাৰ মিণ্টু দা। ইলিছ মাছৰ কেজি 1500 টকা। ভাবিছোঁ এই সৰু সুৰা চেঙেলী মাছ, গৰৈ মাছকে খুৱাম। তাকে আমিও এতিয়া আহিছোঁ অলপমান মাছ তাছ ধৰিবলৈ। কি পায় ইয়াত? ৰাঘ পাম নে কি পাম জানো, বৰালিয়ে ওলাই নে শলে ওলাই, বলক চাই লওঁ। যি হ'ব নাই মানে মেইন কথা হ'ল মোৰ ধৈৰ্য নাই বৰশী টুপিয়াই দিব। ডাইৰেক্ট সিঁচি দিম, নহ'লে জাল লৈ নামি যাম, নহ'লে ট্ৰেক্টৰ লৈ অলপমান ভালকৈ চাই চিন্তি, কাৰণ বগৰী হুল সোমাই থাকিব পাৰে তলত। এইটো এটা ৰিক্স বোলা বস্তু থাকে, ৰিক্স। আপোনালোকে অলপমান পথাৰৰ দৃশ্যটো চাওক। পথাৰ কণকণীয়া হৈছে, পানী নাই। জালিম বৰ্তমান আমি মাছ ধৰা মানে ব্যৱস্থাটো অলপ কৰি লওঁ। আপোনালোকেও ৱেটিঙত থাকক, বিন্দাছ ৱেটিঙত থাকক। আৰু আমাৰ দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কৰি দিব। বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ, ৰ'দ বৰষুণ চব নেওচি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে। কিন্তু লাইক এটাতো বনে ন। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ ভিজিট কৰিব চেনেলটো। আৰু মানুহজন দেই, এইটো মেইন মানে এইটো আমাৰ গাঁৱৰে কেমেৰামেন। ত আপোনালোকেও চিনি পায় দেৱজিৎ কাকতি ডাঙৰীয়াক। তো চাই থাকক। আনিছোঁ ফুটা বে, বাদ দিয়ক লৈ আহিব লাগিছিল ঘৰ। শুই থকা হাতু এটালৈকে লং কৰক। জয় বলে বাবা। মাছ বোলে নুঠিলে মাইনা লাজ পাব লাগিব দেই। আছে আজি বেট আমাৰ আল্টিমেট সাগৰীয়া। ষ্টাৰ ফিছ ওলাইছে নেকি? তৰা মাছ ওলাইছে নেকি? তৰা মাছ মাছ খাই দিছে আপুনি, কি কয়? কওকচোন। ৰাম, মই পৃথিৱীত বহুত বোলে বিয়াৰ গিলছক দেখিছোঁ, কিন্তু ছেকেণ্ড বিয়াৰ গিলছ আমাৰ বিজু ব্লগ। ছেকেণ্ড বিয়াৰ গিলছ কেলেকে খাইছে ভগৱান জানে দেই। আৰু এইটো দেখিছে, আৰু এইটো মাছ থবলৈ কি আনিছে জানে? এই লেটিঙলৈ লৈ যোৱা যেন ঘটিটো যেন লেটিঙলৈ। আৰু এইটো কি আনিছে জানে? লেটিঙলৈ লৈ যোৱা ঘটিটো লৈ আহিছে মাছ থবলৈ। লেটিঙৰ ঘটিটো লৈ আহিছে মাছ থবলৈ। লেটিঙৰ ঘটিটো আৰু এইফালে মাছ ধৰা মানে কামটো ছাকচেছ নহ'ল, কাৰণ মাছ এবাৰ টানোতে যি 5টা 6টামান আহিল। তাৰপিছত কেঁচাইটো এই মহাপুৰুষজনে খাই দিলে। এতিয়া টেনশ্যনে তেতিয়া এই পুখুৰীটোত যাব বোলে। এই পুখুৰীটোত গৈ এতিয়া আমি মাছ ধৰিম। এই পুখুৰীটোত গৈ কিন্তু হাল্লা হ'ব, বাম্পাৰ হাল্লা হ'ব। আৰু এইবিলাক দেখিছে কঠীয়া, সেইবিলাক এবাৰ তোলাই নহ'ল মোৰ, কাৰণ এয়া ৰুমত থাকোঁতে এইবিলাক কৰা কামেই নহ'ল। তো আপোনালোকে এতিয়া চাওক, ভিডিঅ'টো মজা হ'ব, গাঁৱলীয়া ফুল গাঁৱলীয়া ভিডিঅ' এইটো। আপোনালোকে খুব মজা হ'ব এই ভিডিঅ'টো চাই। আৰু আমি যাম এতিয়া। বস্তু দেখাই দে।
এইডাল আমাৰ আম দেখিছোঁ অঁ এইডাল আমাৰ হয় বহুত আম এইবাৰ মানে পাৰিছোঁ 3-4 বস্তামান আম কি কয় মোকচোন এটাও নিদিলে টাইমত নাই ন তোমাৰ সেয়ে যোৱা মই টাইমত নাই কাৰণে মই একো বস্তুৱে খাব নাপালোঁ এবাৰ এই এবাৰ কিমানমান আহিলে আম অঁ এই 3-4 বস্তামান পাই 2 বস্তামান মই আছে কি কয় বেচিছেনে নে ছিজনত বানপানী নাই বেচিছে নে কি বেচিম বেচিছে নে কি ক'লে বেচা নাই ঘৰতে থৈ দিছে এতিয়া থৈ দিছোঁ এতিয়া নুলিয়াও এইটো পিছত মাৰ্কেটত মানে ছিজন আহিলে তেখেতে বিজনেছটো কৰিব তেখেতৰ লগত কণ্টেক্ট কৰিব আপোনালোকে আৰু বৰ্তমান এইটো ইয়াত মাছ জানো পাম জানো মানে না একলে হে একলন নেকি বলক একলন্দৰ মাছৰ আছে আমি যাওঁ আৰম্ভ কৰোঁ এটা এই জালখনো ঠিক নহয় মাছটো নাই চেচ এলে আমি বেকাৰ ৰ'দত আহি ঘূৰি পোৱা জানো ঠিক নাই এতিয়া দেখিছে আপোনালোকে জিন্তু ব্লগছে কিদৰে মাছ বন্ধুৰা ধৰিছে এতিয়া মই যাম গোটেই ৰাঘৱ বৰালি যিমান আছে চুচৰাই লৈ আহিম একবাৰত একবাৰত লৈ আহিব Music. এনেকে ধৰিলে মাছ কি পাবি বে মাছটো নাপালো কিন্তু নিজৰ ইজ্জতটোহে ডুবালো দেখিছে কি মাছ ধৰিছে সিয়ে জানে আৰু ইয়াত স্পীড ব্ৰেকাৰ কোনে দি থৈ দিছিলে হাল মাৰিব আহিছে নে মাছ ধৰিবলৈ ইয়াত আহিছে স্পীড ব্ৰেকাৰ কোনে দি থৈ দিছিলে ইয়াত মানে কি কয় ৰাতি হাতী আহে মানে মেইন প্ৰব্লেম এইটোৱে হাতী আহে যে অলপ স্পীড ব্ৰেকাৰ দিলে অলপ শ্ল' হৈ যায় হাতীবিলাক এইটো স্পীড ব্ৰেকাৰ কোনে দি থৈ দিছিল মোক তাৰ অৱস্থা চা ধ্বংস কৰি দিলে মোক ধ্বংস কৰি দিলে মানুহজনে ধ্বংস কৰি দিলে স্পীড ব্ৰেকাৰ দি থৈ দিছে ৰ'বক অলপমান চাফা হৈ লওঁ ৰখক বলক অকণমান জিমনাষ্টিক দেখো যে মাতা দি আইঅ কবৰটো ভাগিলে তে বৰ্তমান অলপমান মানে চাহ জেগাত আহি ৰখিলোঁ কাৰণ মাছ টাছ নাই অলপমান উৎপাতহে কৰিলোঁ তে চবেই অলপমান বহি আছে আমিও অলপমান ঢেপুৱা এটাত আহি বিন্দাছকৈ বহি আছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে জনাব পাৰিলে লাইক এটাও কৰি দিব আৰু এই দাদা চেনেলটো ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আপোনালোকে পাৰিলে Subscribe কৰক এতিয়া চবে ঘূৰা ঘূৰি যোৱা গৈ আছে কাৰণ বোলে মোৰ ল'ৰাৰ মাক মাছলৈ যাওঁ আমি নাখাওঁ সুদা ভাত চেম আজি আমি সুদা ভাতে থাকিম মানে সুদা মুখেৰে থাকিম মাইনা ভেকুলীটোকে ল'লে ন নাই ভেকুলীটো কি কৰিলে ভেকুলী ড্ৰাই ফ্ৰাই নিগনি পিটিকা আৰু তেখেতলোকক বাই বাই দিলোঁ আৰু ময়ো বোলো যাওঁগৈ তে সকলোকে গুড নাইট শুভৰাত্ৰি চাই থাকিব মোৰ ইউটিউব চেনেল জিন্তু ব্লগছ আৰু পাৰিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় অসম